নমস্কাৰ, সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল। মোৰ সৰু সৰু কথামোৰ নামৰ চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই সৰু সৰু কথামোৰ নামৰ চেনেলটোত মই সদায় সৰু সৰু কথা কওঁ, মই সদায় কৈছোঁ। আৰু যিবোৰ আমাৰ জেনেৰেল নলেজত লাগে বা ছাত্ৰ ছাত্ৰীয়ে যিবিলাক পঢ়িব লাগে, মই সেইবিলাকৰেই কথা কওঁ, যিহেতু মই নিজেও শিক্ষাৰ লগত জড়িত। এতিয়া মই ক'ব খুজিছোঁ তৃতীয় বিশ্বৰ দেশ। আমাৰ ছাত্ৰ ছাত্ৰীবোৰে সাধাৰণতে তৃতীয় বিশ্বৰ দেশ বুলি ক'লে বুজি নাপায়, কাৰণ মই ঘৰতে যেতিয়া মই 9, 10ৰ ষ্টুডেণ্টবোৰকে মই পঢ়ুৱাওঁ তেতিয়া মই গম পাওঁ। সেইকাৰণে মই ক'ব খুজিছোঁ তৃতীয় বিশ্বৰ দেশ বুলি ক'লে আমি কি বুজোঁ। তৃতীয় বিশ্বৰ দেশ সেইবোৰেই যিবোৰ দেশ দৰিদ্ৰ, ৰাষ্ট্ৰ দৰিদ্ৰ। ইয়াৰ ভিতৰত এছিয়া মহাদেশ আৰু আফ্ৰিকা মহাদেশৰ দেশবোৰ পৰে। আৰু লগতে আন আন কিছুমান দৰিদ্ৰ দেশ আছে, সেই দেশবোৰো তৃতীয় বিশ্বৰ দেশ। কিন্তু ইয়াৰ পৰা আমি আমেৰিকান কাণ্ট্ৰি বা ৰাছিয়া, আমি সেইবিলাক কাণ্ট্ৰিক বাদ দিব লাগে। ধন্যবাদ।